হেল্ল' নমস্কাৰ। মই আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। ভিডিঅ'টো হ'ল আপোনালোকৰ ৰঙালাও আগ আৰু কঁঠাল গুটি। আজি এইটোৰ ওপৰত মই এটা ভিডিঅ' এটা কৰিছোঁ বনাইছোঁ। ভিডিঅ'টো আপোনালোকে চাব, চাই কেনেকুৱা পায় আপোনালোকে মোক জনা, আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহকচোন এই কি লাগিব এইটো বস্তু বনাবৰ কাৰণে। আৰু এটা কথা মই কৈ লওঁ, যিহেতু এতিয়া সকলো অসমতে লকডাউন হৈ গৈছে, আৰু মই যিটো আজি বস্তুটো বনাম সেইটো হ'ল আপোনাৰ ৰঙালাও গছৰ আগ দি বনাম। যিহেতু ৰঙালাও গছজোপা সকলো ঘৰতে আছে বা ঘৰত নাথাকিলে বেলেগৰ ঘৰততো থাকিবই, তাৰ পৰা আপোনালোকে ছিঙি আনিব। যিহেতু এতিয়া লকডাউন, কোনো যাব নোৱাৰে, সেই এনেকৈ কিছুমান খাদ্য আপোনাৰ ঘৰতে বনাই পেলাই খাওক, নিজৰ কাৰণেও ভাল। যিহেতু এইবিলাক বস্তু সাৰ দিয়া বস্তু নহয়। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। ইয়াত আপোনাৰ আছে পিঁয়াজ আছে, শুকান জলকীয়া আছে, পাঁচফোৰণ আছে, বিলাহী আছে আৰু 1 চামুচ আছে জিৰা। ভালকৈ আপোনালোকে চাই ল'ব বস্তুখিনি মই কি লৈছোঁ।